নমস্কাৰ প্ৰিয় দৰ্শক, জেচিচিৰ এটি বিশেষ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ফাগুনৰ বতৰ, চৌদিশে পচোৱাৰ আগলি বতৰালৈ আহিছে ফাগুনে, আৰু সৰাপাত ধূলিয়ৰী পৰিৱেশ আৰু শুষ্ক বাতাৱৰণে কৈছে এয়া ফাগুনৰ বতৰ। ফাগুনক লৈ অসমীয়া গীতি সাহিত্যত যথেষ্ট গীত কবিতা ৰচনা হৈছে, আৰু আমিও তাৰ ব্যতিক্ৰম নহয়। সেয়েহে আজিৰ ষ্টুডিঅ'ত আমি গীতে মাতে ফাগুনক আমন্ত্ৰণ জনোৱাৰ প্ৰয়াস কৰিছোঁ। সেয়েহে আমাৰ আজিৰ এই অনুষ্ঠান উন্মনা ফাগুনৰ সুৰ। এই অনুষ্ঠানত আমি ফাগুন সম্পৰ্কিত কেইটিমান বচা বচা গীত আপোনালোকৰ আগত শুনোৱাৰ প্ৰয়াস কৰিছোঁ, আৰু এই গীতত কণ্ঠ নিগৰাবলৈ নতুন প্ৰজন্মৰ দুগৰাকীকৈ কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ সৈতে আছে ৰতন ৰাজ কোঁৱৰ, আমাৰ সৈতে ত্ৰিবেণী মহন্ত আছে, সমান্তৰালভাৱে মুকুল দা আৰু ৰঞ্জিত দা আছে আমাৰ বাদ্য সংকট কৰি আমাৰ অনুষ্ঠানটিক আগবঢ়াই নিব। আমি ফাগুন সন্দৰ্ভত পুনৰবাৰ আপোনালোকক কৈছোঁ এয়া ফাগুনৰ বতৰ, আৰু আমাৰ সেয়েহে আজিৰ অনুষ্ঠান উন্মনা ফাগুনৰ সুৰ। আমি এটি ফাগুন বিশেষ গানেৰে আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। ৰতন ৰাজ কোঁৱৰে আমাক প্ৰথমতে এটি জনপ্ৰিয় যুগজয়ী গীতেৰে আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব। মই ৰতনৰ ওচৰলৈ গৈছোঁ। জনপ্ৰিয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি আজি ফাগুনৰ গীতটোৱে মই গাবলৈ প্ৰয়াস কৰিছোঁ। আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে। আজি ফাগুনৰ পুৱা বেলাতে মেঘে উন্দোলাই আনিলে। আবতৰতে নীল আকাশত ক'লা ৰং কোনে সানিলে। মেঘে উন্দোলাই আনিলে। জ্যোতিৰ মেলৰ গুপুত কথা দেহিও খৰিকা যাইৰ উঠন বুকুৰ গোপন বেথা কোনেও নেজানিলে। মেঘে উন্দোলাই আনিলে। পাতে 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 জ্বর জরনি। পাতে 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 জ্বর জরনি। কোন বাউলির কান্দোনৰ যে করুণ ধ্বনি। হৃদয়ৰ বিনা খনি তাৰে নেকি প্ৰতিধ্বনি। আধাৰ হানিলে মেঘে উন্দোলাই আনিলে। আজি ফাগুনৰ পুৱা
সাগৰতেই নীল আকাশত ক'লা ৰং কোনে সানিলে ক'লা ৰং কোনে সানিলে মেঘে উন্দোলাই আনিলে মেঘে উন্দোলাই আনিলে ধন্যবাদ ধন্যবাদ জনাইছোঁ ৰতনক এটি সুন্দৰ গীত আৰম্ভ হৈছে আমাৰ আজিৰ অনুষ্ঠান আৰু মোৰ যদি ভুল হোৱা নাই পাৰ্বতী প্ৰসাদ বৰুৱাৰ চাগে ৰচনা এইটো পাৰ্বতী প্ৰসাদ বৰুৱাৰ বৰুৱাদেৱে আৰু আমাৰ সুধাকণ্ঠই সুন্দৰভাৱে আৰু গীতটিত যথেষ্ট সাৱলীলতা আছে বুলি কৈছোঁ মই আৰু ফাগুনৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে এই গীতটিৰ যোগেৰে আৰু সেয়েহে আমাৰ আজিৰ এই অনুষ্ঠান উন্মনা ফাগুনৰ সুৰ